নমস্কাৰ। এই কবিতাটো সকলো আই মাতৃক শ্ৰদ্ধাৰে সুঁৱৰি ৰচনা কৰা হৈছে। কবিতাৰ শিৰোনাম আই মা। আই অৰ্থাৎ মা এটি বিশাল শব্দ। মা কতো যে আৱেগজড়িতা এটি শব্দ। মাৰ কপালৰ ৰঙা সেন্দুৰে কৈ যায় দেউতাৰ পৰিচয়ৰ কথা। আকৌ মাৰ বগা হাতযোৰে কৈ যায় দেউতা নথকাৰ কথা। মা শক্তিশালী, মা ক্ষমতাশালী, এন্ধাৰত বাট দেখুওৱা এগছি চাকি মা। মায়ে হাঁহে সন্তানৰ নিৰবিল আনন্দত। মায়ে কাম কৰে ইটাৰ ফেটাত। মায়ে ভুই ৰুৱে আহাৰৰ পথাৰত। মায়ে বাগানৰ পাত বুটলে। মায়ে গামোচাত সপোনৰ ফুল বাচে। মাৰ কেতিয়াবা চকুহাল সেমেকি উঠে দেউতাৰ কেতেৰা মাতত। মা নাভাগৰে, কেতিয়াও নাভাগৰে মা। মায়ে সন্ধিয়া জুনুকা বতাহৰ আঁৰত নিচুকনি গীত গায় মইনা খুৱাবলৈ। মাজনিশা মায়ে কেতিয়াবা নীৰৱে উচপি উঠে। দিনটো কাম কৰা ভাগৰবোৰে মাৰ শৰীৰত বিষৰ উজান উঠায়। মাৰ বয়স বাঢ়ে, কিন্তু মা নাভাগৰে। মায়ে জীয়াই থাকিবলৈ শিকায়, মায়ে গতি কৰিবলৈ শিকায় জীৱনক খলাব মই বাটটোৰে। মা শক্তিশালী, মা প্ৰেৰণাদায়ী, মা অনন্তময়ী, মা সকলো মোৰ জীৱন গ্ৰন্থৰ। শুনি কেনে পালে বন্ধুসকল? যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত জনাব। আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত বহুত ধন্যবাদ। আপোনালোকে এনেদৰে মোক মৰম সান্নিধ্য দি যাব বুলি মই আশাবাদী। আৰু আপোনালোকে ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।